ইমান দিন ইপিৰ লগত কাম কৰিছিল, আজি হঠাৎ কিয় বিজেপিত জইন কৰিব লগা হ'ল? হয়, আমি যোৱা সময়ছোৱাত বা UPPLত থকা অৱস্থাত যি 4 বছৰ কাল আমি UPPLত থাকি অতিক্ৰম কৰিছিলোঁ, এই 4 বছৰ কালৰ অতিক্ৰম কৰাৰ সময়ছোৱাত আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছোঁ যে আমাৰ দলীয় যিটো দলপতি আছে তেখেতৰ লগত আমি দলীয় ৱৰ্কাৰ হিচাপে দলীয় বিষয়খিনি আমি কিবা এটা আলোচনা কৰিব গ'লে আমি যোৱা সময়ছোৱাত দেখা পাইছিলোঁ আমাৰ মহামায়া VCDCৰে আমাৰ সতীৰ্থসকলক লৈ আমি ৰাতিপুৱাই আমি আমাৰ দলপতিৰ লগত লগ কৰিবৰ কাৰণে দলীয় বিষয় এটা আলোচনা কৰিবৰ কাৰণে আমি গৈছিলোঁ। কিন্তু তাতে যাই আমি যিটো মানে আমাৰ দলপতিৰ PA এজনে আমাক যেনেকৈ জনাইছিল যে আপোনালোকে এনেকুৱা এজন ব্যক্তিৰ নাম মানে উল্লেখ কৰিছিল তাত, যিজন ব্যক্তি নেকি BTRৰ বাসিন্দাই নহয়, BTRৰ ভোটাৰেই নহয়। তেখেতে আমাৰ দলৰ কোনো ডিজিগনেশ্যনত আছে বুলি বা দলীয় মানুহ বুলিও আমি নাজানো এতিয়ালৈকে। গতিকে তেনেকুৱা এজন দলৰ বহিৰাগত মানুহ এজনে তেখেতৰ আশীষ নোপোৱালৈকে আমি দলৰ ৱৰ্কাৰ হোৱা সত্ত্বেও আমি দলপতিৰ লগত আমি দলীয় বিষয়ে আলোচনা কৰিবৰ কাৰণে সক্ষম হোৱা নাই। এইটো আমাৰ এটা মানে বিৰাট ডাঙৰ এটা মানে মনক্ষুণ্ণৰ বিষয়। গতিকে আমি তেতিয়া আহি আমি আমাৰ সতীৰ্থসকলক লৈ আমি বহিছিলোঁ, চিন্তা চৰ্চা কৰিছিলোঁ। যিহেতু আমি আমাৰ এই অঞ্চলখনৰ সৰ্বাংগীন উন্নতিৰ কথা আমি চিন্তা কৰোঁ, ভাবোঁ। গতিকে এই অঞ্চলখনৰ সৰ্বাংগীন উন্নতিৰ কথা চিন্তা চৰ্চা কৰিয়ে আমি দেখিছিলোঁ যে বিজেপিৰ বাহিৰে কোনো গতান্তৰ নাই। গতিকে আমি আজি সকলোৱে দলে পালে আহি আজি আমি বিজেপিত যোগদান কৰিছোঁ। বিজেপিৰ বাহিৰৰ মানুহৰ কথা কৈছিল, আশীষৰ কথা, সেই ব্যক্তিজনৰ নাম প্ৰকাশ কৰা যাব নেকি? নিশ্চয়কৈ এইটো মই নাম প্ৰকাশ নকৰোঁ। নিশ্চয়কৈ আমাৰ UPPLৰ দলৰ যিবিলাক কাৰ্যকৰ্তাসকলে আছে তেখেতসকলে নিশ্চয়কৈ গম পাইছে।